নমস্কাৰ দৰ্শকসকল মনময়ূৰীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাই আছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। দৰ্শকসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই ঘৰতে সাধাৰণভাৱে বনোৱা মুৰ্গীৰ মাংসৰ এটা ৰেচিপি। তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ মুৰ্গীৰ মাংস আৰু পিঁয়াজ, কাটি ৰখা পিঁয়াজ, আলু কাটি লৈছোঁ, আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু লগতে বিলাহী কাটি লৈছোঁ আৰু লৈছোঁ মছলা। ইমানখিনি উপকৰণ এতিয়া মই বনোৱা আৰম্ভ কৰিম। প্ৰথমে মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ব্যৱহাৰ কৰিম মিঠাতেল আৰু এইখিনি মাংস মই মেৰিনেট কৰি বা তেনেকৈ ৰখা নাই, মই একেবাৰে সাধাৰণভাৱে বনাই যাম। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে পিঁয়াজ আৰু আদা নহৰু আদিবোৰ দি যাম। পিঁয়াজখিনি অলপ সিজিব ধৰোঁতেই মই ইয়াত হালধি দি দিম। পিঁয়াজখিনি ভালদৰে লৰাই ভাজি ল'ব। এতিয়া মই ইয়াতে হালধি দি দিছোঁ। মাংসৰ কাৰণে ব্যৱহাৰ কৰিব লগা আটাইখিনি হালধি মই এতিয়াই দি দিছোঁ আৰু পেষ্ট কৰি ৰখা আদা নহৰুখিনি মিলাই ভালদৰে ভাজি লৈছোঁ। মানে আদা নহৰু কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে ভাজি লৈছোঁ আৰু এতিয়া কাটি ৰখা বিলাহীটো মই ইয়াতে মিহলাই দিছোঁ। বিলাহীটো মিহলাই ভালদৰে ভাজি লৈছোঁ। এইখন অতি সোনকালে হয় কাৰণ ইয়াত বৰ দীঘলীয়া মেৰিনেশ্যন বা তেনেকুৱা প্ৰচেছ কৰিব লগা নহয়, আমি সহজে আৰু সোনকালে বনাব পাৰোঁ। আৰু এতিয়া মই ইয়াতে দিম মাংস আৰু কাটি ৰখা আলু, আটাইখিনি একেলগে মই ইয়াতে দি দিম। ইয়াতে মই মাংসখিনি দি লৈছোঁ। মাংসখিনি দি অলপ সময় ভাজি লৈ মই ঢাকোন লগাই সিজিবলৈ দিম। আৰু মছলাও দি দিছোঁ ইয়াতে। বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আদা নহৰু পেষ্ট অলপ আপোনালোকে বেছিকৈ ল'ব। মছলা বৰ বেছি ব্যৱহাৰ নকৰাৰ বাবে যাতে মাংসৰ কেঁচা গোন্ধ বা তেনেকুৱা নাথাকে। মই এইখিনি ভালদৰে ভাজি লওঁ আৰু এইখিনিতে মই অকণমান নেমু চেপি দিম। মাংসখিনি কোমল হ'বৰ কাৰণে অলপমান নেমুৰ ৰস চেপি দিছোঁ। তাৰ পাছতে মই মাংসৰ বাবে প্ৰয়োজন হোৱা নিমখখিনি ইয়াতে এটা সম্পূৰ্ণ টিস্পুনৰ নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপাছত পুনৰ লৰাই দিম। মাংসখিনি আপোনালোকে প্ৰথমে ভাজোঁতে হাই ফ্লেমতে ভাজি থাকিব। পিছত যেতিয়া ঢাকোন দি সিজাব তেতিয়া অকণমান ফ্লেমটো ল' কৰি পেলাই ভালদৰে সিজিবলৈ দিব। মই ইয়াত এইখিনি সিজাওঁতে প্ৰায় 1 ঘণ্টামান সময় লৈছোঁ যাতে মাংসখিনি ভালদৰে সিজে। আৰু ইয়াত মই এক্সট্ৰা কিবা যোগ কৰিম যদি সেয়া হ'ব অলপমান পিঠাগুড়ি, যিয়ে এই মাংসখিনিত অকণমান নতুনত্ব দিব। এতিয়া মই পিঠাগুড়ি যোগ নকৰোঁ, একেবাৰে নমাবৰ সময়তহে দিম। এয়া মই এতিয়া ঢাকোনখন বন্ধ কৰি সিজিবলৈ দিম। মাংসখিনি মাজে মাজে লৰাই পেলাই চাই আছিলোঁ আৰু ভালদৰে সিজাত আলুও সিজিছে। তেতিয়া মই ইয়াতে পানী দিছোঁ কাৰণ মই মাংসৰ জোল ৰান্ধিবলৈ লৈছোঁ। আৰু এতিয়া পানী দিয়াৰ পাছতে মই ইয়াত 2 চামুচ খালি চাউলৰ পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়িখিনি দি ভালদৰে লৰাই দি মিহলাই দিব যাতে পিঠাগুড়িখিনি ভালদৰে লৰাব, যাতে ই গোটা গোটা বান্ধি যাতে নাথাকে। মই ভালদৰে লৰাই দিলোঁ। লৰাই ঢাকোন মাৰি আকৌ সিজিবলৈ দিব। এয়া মোৰ মাংসখিনি অলপ অলপ উতল আহিছে, কিন্তু এতিয়াও সম্পূৰ্ণ গ্ৰেভি হোৱা নাই, বেছি জুলীয়া হৈ আছে। মই আৰু অলপ গ্ৰেভি কৰিম। ভালদৰে উতলাই আছোঁ আৰু
নমাবৰ প্ৰায় সময় হৈছে। সেয়ে নমাৰ আগে আগে মই মাংসত দি দিছোঁ এচামুচ ঘিউ, যাতে গোন্ধটো ধুনীয়া হয়। গোন্ধও দিব, লগতে ই অলপমান সোৱাদো দিব। দৰ্শকসকল, এয়া অতি সাধাৰণভাৱে বনোৱা মুৰ্গীৰ মাংস, যদিও ই হৈছে স্বাস্থ্যকৰ আৰু সোৱাদ লগা। ইয়াত বৰ বেছি মছলা নিদিয়াৰ কাৰণে সকলোৱে খাব পাৰিব ভালদৰে, আৰু ই স্বাস্থ্যৰ একো হানি নকৰে। দৰ্শকসকল, মোৰ মাংস প্ৰায় সিজি গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। মই মাংসখিনি নমাই লৈছোঁ। নমাই লৈ আপোনালোকক দেখাম। দৰ্শকসকল, মই এয়া মাংসখিনি নমাই ল'লোঁ। আপোনালোকে আৰু কালাৰটো চাওক, খুবেই ধুনীয়া হৈছে আৰু একেবাৰে পনীয়াও হোৱা নাই, ধুনীয়া ডাঠেই হৈছে জোলকণ। এয়া আপোনালোকৰ আগত মই দুখনমান ফটোত দাঙি ধৰিছোঁ, আৰু কেনেকুৱা ধৰণৰ হৈছিল জোলখন মই আপোনালোকক এবাৰ ভালদৰে দেখাই দিছোঁ। চাই লওক, এয়া দেখিয়ে গম পাইছে কিমান সোৱাদ লগা হ'ব পাৰে। আপোনালোকেও এনেদৰে সাধাৰণভাৱে ঘৰতে বনাই খাওকচোন, যি খুবেই স্বাস্থ্যোপযোগী হয় আৰু গৰমত খাব পৰা হয়। শেষত আপোনালোকক মোৰ ভিডিঅ'টো চোৱাৰ বাবে জনাইছোঁ অশেষ ধন্যবাদ। এনেদৰে মোৰ ভিডিঅ'বিলাক চাই থাকক আৰু কিবা নতুনত্ব আনিবলৈ দিহা পৰামৰ্শ দিয়ক। থেংক ইউ।